কি কারণে মচি পেলোৱা হল প্ৰাক্তন ৰাষ্ট্ৰপতিৰ নাম কংগ্ৰেছ বা মুছলমানৰ নাম মচি কিয় ভাল পায় বিজেপি চৰকাৰে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক চূড়ান্ত অপমান হিমন্ত বিশ্ব শৰ্মাৰ অসম সন্তান ফখৰুদ্দিন আলী আহমেদৰ নাম কাটিলে বিজেপি চৰকাৰে অসমৰ ইতিহাসৰ পৰা এজন বিশেষ ব্যক্তিৰ নাম মচি পেলাবলৈ চৰকাৰে আৰম্ভ কৰিছে বিশেষ অভিযান দেশৰ পঞ্চমগৰাকী তথা অসমৰ পৰা নিৰ্বাচিত হোৱা একমাত্ৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদক অপমান কৰিছে অসম চৰকাৰে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ পৰা বিলুপ্ত হল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ নাম মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হল এক বিতৰ্কিত সিদ্ধান্ত বৰপেটাত অৱস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ পৰা আঁতৰাই দিয়া হল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ নাম এতিয়াৰে পৰা এখন কেৱল বৰপেটা চিকিৎসা মহাবিদ্যালয় হিচাপে জনাজাত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যুক্তি দিছে যে নামটোৰ বাবে হেনো মানুহে ইয়াক ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বুলি ভুল কৰে কিন্তু প্ৰশ্ন হয় চৰকাৰী প্ৰতিষ্ঠান এটাৰ নামৰ আগত চৰকাৰী বা গভৰ্ণমেণ্ট শব্দটো যোগ কৰিলে যি বিভ্ৰান্তি দূৰ হ'লহেঁতেন তাৰ বাবে এজন ৰাষ্ট্ৰপতিৰ নাম মচি পেলোৱাটো কিমান যুক্তিসংগত মুছলমান তথা কংগ্ৰেছী বাবেই আঁতৰাই দিয়া হল নেকি ৰাষ্ট্ৰপতিগৰাকীৰ নাম নে ইয়াৰ আঁৰত আছে আন কোনো গভীৰ ৰাজনৈতিক অভিসন্ধি মন কৰিবলগীয়া যে ফখৰুদ্দিন আলী আহমেদ আছিল অসমৰ মাটিৰ পৰা গৈ দেশৰ সৰ্বোচ্চ আসন অলংকৃত কৰা একমাত্ৰ ব্যক্তি এনআৰচিত তেওঁৰ পৰিয়ালৰ নাম বাদ পৰাক লৈও কিছু বছৰ আগতে সৃষ্টি হৈছিল তীব্ৰ বিতৰ্ক বিজেপি চৰকাৰৰ বাবে নাম সলনি কৰাটো নতুন কথা নহয় ইয়াৰ পূৰ্বেও তেওঁলোকে অসমৰ পৰিচয় আৰু ইতিহাসৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ স্থানৰ নাম সলাইছে 2021 চনত ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নাম কাটি দি কেৱল ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰিছিল বিজেপি চৰকাৰে খেলৰত্ন বঁটাৰ পৰাও আঁতৰাই দিয়া হৈছিল ৰাজীৱ গান্ধীৰ নাম কেৱল সেয়াই নহয় দেশৰ বিভিন্ন আঁচনিৰ পৰা কংগ্ৰেছ আমোলৰ নেতাসকলৰ নাম আঁতৰাই গেৰুৱা মতাদৰ্শৰ প্ৰতিফলন ঘটোৱাটো এই চৰকাৰৰ এক স্বভাৱত পৰিণত হৈছে নিজৰ সংকীৰ্ণ ৰাজনৈতিক এজেণ্ডা পূৰণ কৰিবলৈ এজন ৰাষ্ট্ৰপতিৰ নাম মচি পেলোৱা কাৰ্য সহজে মানি ল'ব পৰা নাই ৰাজ্যৰ সচেতন জনতাই নিউজ ডেস্ক ৰিপোৰ্ট অসম ডেইলি 24